নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই মোৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, মাঘ বিহুৰ। আৰু মোৰ এইকেইদিন মানে মনটো বহুত বেয়া লাগি আছে, মানে মোৰ গাহৰি এটা ঢুকাইছে। আজি 3-4 দিনমান হ'ল। মানে কি কাৰণত ঢুকালে মই এইটো ধৰিবই নোৱাৰিলোঁ। হঠাতে মানে বমি কৰি আছিল গাহৰিটো, আৰু মই ভেটেৰিনেৰী ডক্টৰক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ডক্টৰজনে ক'লে মানুহৰ বমি হ'লে যিটো ঔষধ মানুহে খায় সেইটো ঔষধ খুৱাই দিব ক'লে। আৰু ভেটেৰিনেৰী ডক্টৰে ক'লে ভাল হৈ যাব, যদি ভাল নহয় মই যাম। মই সেই হিচাপত ফাৰ্মাচীৰ পৰা আনিলোঁ ঔষধটো আৰু খুৱাই দিলোঁ। ৰাতিপুৱালৈকে গাহৰিটো ভাল হ'ব বুলি ভাবিছিলোঁ আৰু ডক্টৰক মাতিম বুলি ভাবিছিলোঁ। পিছত ৰাতিপুৱা চাওঁ যেন গাহৰিটো মৰি থাকিলে। খাচী গাহৰি আছিল, 2 মাহ হৈছিল মোৰ। 3500 টকা দি মই আনিছিলোঁ, কিন্তু মোৰ বহুত লছৰ সন্মুখীন হ'ল। বহুত বেয়া লাগি আছে মোৰ মনটো। তথাপিও মই হাৰ নামানো। মই 2-এটাতো মৰিবই গাহৰি ফাৰ্ম কৰিলে। মই আগলৈ আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম। 1-2টা গাহৰি মৰাৰ কাৰণে মই নাৰ্ভাছ হৈ নাহোঁ। সেইখিনি কথা মই সকলোকে ক'ব বিচাৰিছোঁ, আৰু সকলোৱে সেইখিনি কথা জনাটো ভাল। 1-2টা গাহৰিটো মৰিবই, বা পোৱালি ডেলিভাৰী হোৱাৰ টাইমতো 2-এটা গাহৰি মৰে। তথাপিও নাৰ্ভাছ হ'ব নালাগে। ভালদৰে চেষ্টা কৰি থাকিব আগবাঢ়ি যাবলৈ, আৰু আগবাঢ়ি যাব। এইখিনি কথা মই আপোনালোকক আজি ক'লোঁ, আৰু মোৰ ফাৰ্মটো মই আপোনালোকক এবাৰ দেখুৱাম। আৰু মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই এইখিনি মই আপোনালোকৰ পৰা বিচাৰোঁ। যিসকলে চায়, নতুন যিসকলে চাইছে, সিহঁতে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে শ্বেয়াৰ কৰি দিব। মোৰ সৰু ফাৰ্মখন এনেকুৱা চলাই আছোঁ মই, আৰু আগবাঢ়াৰ কাৰণে চেষ্টা কৰি আছোঁ। মই আপোনালোকক মোৰ ফাৰ্মখন আকৌ এবাৰ দেখুৱাম, ব'লকচোন চাওঁ। এয়া বন্ধুসকল চাই লওঁ, এইটো 3 মান্থ চলি আছে। এইটো মোৰ ফিমেল। এইজনী গ্ৰথটো বৰ্তমান অলপ ভাল হৈ আহিছে। দানা পানী দিলোঁ মই সিহঁতক বৰ্তমান। এইটো হেমচাৰ আৰু ঘুংগুৰুৰ ক্ৰছ পোৱালি। আৰু এইটো মই বৰৰ কাৰণে ৰাখিছোঁ। 5 মাহ চলি আছে। গ্ৰথটো বৰ্তমান ভালে হৈছে, আৰু বৰৰ কাৰণে ৰাখিলে গ্ৰথটো ইমান সোনকালে উঠি নাহে। 5 মাহ 6 মাহ হোৱাৰ পিছতহে অলপ উঠি আহিব গ্ৰথটো। খুব ধুনীয়া হৈছে। ইয়াৰ নামটো ৰাখিছোঁ মই কালু। আৰু এইজনী এইটো ফিমেল হৈ ক্ৰছ কৰা হৈ গ'ল। যোৱা 27 তাৰিখে ক্ৰছ কৰিছিলোঁ। গ্ৰথটো খুব ধুনীয়া হৈছে। ক্ৰছ ব্ৰীড পোৱালি আনিছিলোঁ মই এইটো। এতিয়া ভালে হৈছে গ্ৰথটো। 27 তাৰিখে ক্ৰছ কৰিছিলোঁ। আৰু এইফালে ইয়াতে মই ৰাখিছিলোঁ, যোনটো গাহৰি মোৰ মৃত্যু হ'ল, ইয়াতে ৰাখিছিলোঁ। কিন্তু কি ধৰণৰ কি হ'ল মই ধৰিব নোৱাৰিলোঁ। আৰু এইখিনি মোৰ ৰুমটো ৰিপেয়াৰিং কৰিম কালি পৰহি মানত। এইটো ভাঙি গৈছে, এইটো ৰিপেয়াৰিং কৰি দিম চিমেণ্ট বালি দি। আৰু বন্ধুসকল, মই গাহৰি পোৱালি আনিম বুলি ভাবিছোঁ, এইকেইদিনৰ ভিতৰত আনিম। আৰু যোনটো গাহৰি মোৰ ডেলিভাৰী হ'ব, গোটেইখিনি পোৱালি মই ৰাখি দিম। আৰু ৰিচেণ্টলি মই এইফালে বনামেই আৰু এইবাৰ। বন্ধুসকল, আপোনালোকৰ ফাৰ্মখন ভালদৰে ৰাখিব, বায়'চিকিউৰিটি কৰি, আৰু কোনো ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিবলৈ ভালদৰে যত্ন লওক ইহঁতক, যাতে পোৱালিবোৰ মৰি নাযায়। বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই আপোনালোকৰ পৰা বিচাৰোঁ, মোৰ চেনেলটো যাতে আগলৈ আগবাঢ়ি যায়। এইখিনিয়ে আৰু, ধন্যবাদ।